বিজেপি আৰু ইউপিপিএলৰ চৰকাৰ এখন প্ৰয়োজনীয় বিটিসি বা বিহাৰৰ প্ৰগতিৰ বাবে আমাক ইউপিপিএল আৰু বিজেপিক চৰকাৰ লাগে আৰু তেতিয়াহে আমাৰ এই অঞ্চলত শান্তি সমৃদ্ধি আৰু প্ৰগতিৰ খোজত আগবাঢ়িব পাৰিব। মই ৰাইজক সেয়েহে আমাৰ উমৈহতীয়া প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ আহ্বান জনাইছো। অসমত থাৰ্ড ফেজ ফাইনেল ফেজ কেনেকৈ দেখিছে? অসমত 4টা ফেজ আছে, 4টা ইলেকশ্যন আছে। 3টা আমি অনায়াসে জিকিম। ধুবুৰীত প্ৰতিদ্বন্দ্বিতা হ'ব, 3-কোণীয়া প্ৰতিদ্বন্দ্বিতা। আমি দেখা পাম যে কোন জিকিব, শেষ হাঁহি মাৰিব, কিন্তু 3টা সিটত আমি 100% জিকিম। গ্ৰামাৰ মহিলাৰে কৈছে যে এই নিৰ্বাচনৰ পিছতে ইউপিপিএল আৰু বিজেপিৰ মিত্ৰতা নাথাকিব বুলি কৈছে। ইউপিপিএল আৰু বিজেপিৰ মিত্ৰতা দুটা ৰাজনৈতিক দলৰ মিত্ৰতা নহয়, বিটিআৰৰ শান্তি সমৃদ্ধি আৰু প্ৰগতিৰ বাবে হোৱা মিত্ৰতা। ইউপিপিএল আৰু বিজেপিৰ যেতিয়াৰ পৰা চৰকাৰ হৈছে তেতিয়াৰ পৰা আমাৰ ৰাজ্যখনত বিশেষকৈ বিটিআৰত বোমা বিস্ফোৰণ নাই, গ্ৰেনেড ব্লাষ্ট নাই, গুলিয়াগুলি নাই, একো নাই। এতিয়া মানুহে বন্দুকেদি ভোট নোখোজে, হাতজোৰ কৰি ভোট খোজে মানুহৰ পৰা। এই পৰিৱৰ্তনটো স্থায়ী কৰিব লাগে। সেইকাৰণে এইটো ৰাজনৈতিক মিত্ৰতা নহয়, এইটো অসম আৰু বিটিআৰৰ বৃহত্তৰ স্বাৰ্থত হোৱা মিত্ৰতা। এইবিলাক এনেকুৱা আপোনালোকে জানে যে কিছুমান জনজাতীয় লোকসকলৰ কিছুমান নিজা চিন্তাধাৰা, সেইবিলাকত বৰ বেছি আমি নজৰ ৰাখিব নালাগে। কিয় কাৰণে তেওঁলোকৰ এটা নিজস্ব জীৱন শৈলী আছে, নিজস্ব জীৱন আছে, আৰু এইবিলাক কথা আমি বেছিকৈ পাতি থাকোঁ কাৰণে তেওঁলোক আমাৰ ওপৰত খঙাল হৈ পৰে। আজি যদি এজন জনজাতীয় লোকে নিজৰ দৰে জীয়াই থাকিব খোজে, তাক আমি বাধা দিব নালাগে। আৰু এইবিলাকত বহুত বেছি বাধা দিওঁ, পেপাৰে পত্ৰই আমি জেনেৰেল মানুহবিলাকে বেছিকৈ লিখা লিখি কৰোঁ, সেইকাৰণে মানুহবিলাকে আমাক বেয়া পাই যায়। ক'ৰবাত 10 টকা এটা কোনোবাই পুৰণা 10 টকা নোট এটা ল'লেই কিন্তু কি কৰিব? সেইকাৰণে এটা বেঞ্জামিনৰ নিউজটো গোটেই ভাৰতত যাব পাৰে নেকি? এটা 10 টকা নোট এটা লৈ শুই আছে বেচেৰাই, গোটেই নোটখিনি গন্তি কৰিলে 5000 টকাও নহয়। এইটোকে সেনসেশনেল জাৰ্নেলিজম কৰাৰ প্ৰয়োজন নাথাকে। তাৰ ফলত কি হয়, জনজাতীয় মানুহবিলাকে মনত দুখ পায়, কাৰণ জাৰ্নেলিষ্টবিলাকতো চব মেক্সিমাম নন ট্ৰাইবেল থাকে। তেওঁলোকে মনত দুখ পায় আৰু দুখ পাই তেওঁলোক আমাৰ মাজৰ পৰা আঁতৰি যায়। সেইকাৰণে মই কৈছোঁ যে সেনসেশনেল কিয় লাগে? বজাৰত ইমান ভাল ভাল নিউজ আছে। থাৰ্ড ফেজ ইলেকশ্যনত মাইনৰিটি ভোটটো কিমান ডাঙৰ ফেক্টৰ? আৰু বহুত মাইনৰিটি আজিকালি অসমত এতিয়া মাইনৰিটি মেজৰিটি বুলি নাই, মানুহে মানুহ বুলি ভোট দি আছে, মহিলাই মহিলা বুলি ভোট দি আছে, পুৰুষ পুৰুষ বুলি ভোট দি আছে। এতিয়াতো আকৌ এবাৰ মোদী চৰকাৰ মাইনৰিটি মহিলাও নাচি আছে। সেইকাৰণে বৰ্তমান মাইনৰিটি মেজৰিটিৰ চিনটো বহুত বেছি নাই। সকলোৱে ডেভেলপমেণ্টৰ এই যজ্ঞত সকলোৱে নিজৰ আহুতি আগবঢ়াইছে। मोनसे गोजोनथाव खौरां, नोंथाङा नोंथांनि न'खौ समायना रमायना जोंख्लाब माख्लाब खालामनो गोसो दं नामा? थारैनो नोंथाङा नोंथांनि न'खौ समायना रमायना साजायनो गोसो दंब्ला नोंथांमोननि थाखाय बिजनेस बेन्स प्रडाक्ट्स कम्पानिया गोजोनथाव खौरां लानानै फैदों। गोदान बोसोर रंजालि बैसागु फोरबोजों लोब्बा लाखिनानै बेन्स प्रडाक्ट्स कम्पानिया नोंथांमोननि थाखाय अफार होनाय जादों। चिरां जिल्ला बेंटल गेट 27 राजा लामानि एबा सिबिथाय लामानि साखाथियाव नोंथांनि न'खौ समायना रमायना खालामनो गोसो जानाय रायजो राजाफोरनि थाखाय बिजनेस बेन्स प्रडाक्ट्सआ लानानै फैदों गोजोनथाव खौरां। पलिग्रेनाइट, WPC एबा PVC, वुडेन फ्लोरिं, वालपेपर, स्टील रूफिं, सफिट सेलिं बायदि गाबनि न' साजायग्रा खम बेसेनावनो नोंथांमोना बायनानै लांफैनो हागोन। बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8474015053 जानबुं नम्बरनि गेजेरजों नोंथाङा फन खालामनानै मिथिनो हागोन।